নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এটা বিশেষ দৰকাৰী ভিডিঅ' লৈ উপস্থিত হৈছোঁ। কাৰণ এইকেইটা বস্তুৰ নাম তোমালোকক সচৰাচৰ ক্লাছ 6-7ৰ পৰা আৰম্ভ কৰি আপ টু ডিগ্ৰী লেভেললৈকে সকলোকে লাগে, সকলোৰে প্ৰয়োজন। এচিড আৰু ক্ষাৰকৰ নাম গতিকে বহুতে নাজানে, যিবিলাক এম.ই. স্কুল বা হাইস্কুল পঢ়ি থকা ল'ৰা ছোৱালী তেখেতসকলে তেওঁলোকে বহুতে এই এচিড আৰু ক্ষাৰকৰ নামবিলাক নাজানে, যাৰ ফলত বিক্ৰিয়া কৰিবলৈ টান পায়। গতিকে আজি মই এই বিক্ৰিয়াটোৰ দ্বাৰা তোমালোকৰ সেই প্ৰব্লেমটো ছল্ভ কৰিব বিচাৰিছোঁ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইটামান অতি প্ৰয়োজনীয় এচিডৰ নাম। প্ৰথমতে মই লৈছোঁ ছালফিউৰিক এচিড, ইয়াক এচিডৰ ৰাজা বুলি কোৱা হয়, H2SO4। এইটোৱে আটাইতকৈ পাৱাৰফুল এচিড। দ্বিতীয়তে হাইড্ৰক্লৰিক এচিড HCl, তৃতীয়তে নাইট্ৰিক এচিড HNO3। এই এচিডবোৰক আমি তীব্ৰ এচিড বুলিও কওঁ, কিন্তু ইয়াৰ ভিতৰত H2SO4 হৈছে আটাইতকৈ বেছি শক্তিশালী এচিডৰ, যাক ৰাজা বুলি কোৱা হয়। আৰু দ্বিতীয়তে হৈছে HCl। আগবাঢ়িছোঁ পৰৱৰ্তী অংশলৈ। নেক্সট লৈছোঁ ছালফিউৰাছ এচিড 4 নম্বৰত H2SO3। 5 নম্বৰ নাইট্ৰাছ এচিড HNO2। 6 নম্বৰ ক্লৰিক এচিড HClO3। 7 নম্বৰ কাৰ্বনিক এচিড H2CO3। আগবাঢ়িছোঁ আন কেইটামান পৰৱৰ্তী এচিডৰ নামলৈ। এইকেইটা সচৰাচৰ তোমালোকৰ ব্যৱহাৰ নহয়েই, তথাপি কেতিয়াবা কেতিয়াবা দৰকাৰ হয়, গতিকে মই নামকেইটা দিব বিচাৰিছোঁ, তোমালোকে জানি থোৱাটো ভাল। প্ৰথমতে আছে বৰিক এচিড H3BO3। 9 নম্বৰ ফছফৰিক এচিড H3PO4। 10 নম্বৰ এচিডিক এচিড, এইটোক আমি ভিনেগাৰ বুলিও কওঁ, ঘৰত ব্যৱহাৰ কৰোঁ আচাৰত, CH3COOH। আৰু 11 নম্বৰ হাইড্ৰব্ৰমিক এচিড HBr। গতিকে এচিডৰ নাম মই সচৰাচৰ এই 11টাই দিলোঁ। এই 11টা এচিডৰ নাম মনত ৰাখিলে তোমালোকৰ বিক্ৰিয়াৰ বাবে যথেষ্ট। এইকেইটাৰ দ্বাৰা তোমালোকে আটাইবিলাক বিক্ৰিয়া সহজতে কৰিব পাৰিবা, এচিড ক্ষাৰকৰ বিক্ৰিয়াবোৰ। এইবাৰ আগবঢ়াইছোঁ কেইটামান ক্ষাৰকৰ নাম। প্ৰথমতে ছ'ডিয়াম হাইড্ৰক্সাইড NaOH। দ্বিতীয়তে পটাছিয়াম হাইড্ৰক্সাইড KOH। তৃতীয়তে লিথিয়াম হাইড্ৰক্সাইড LiOH। চতুৰ্থতে চিলভাৰ হাইড্ৰক্সাইড AgOH। এইকেইটা সচৰাচৰ তীব্ৰ ক্ষাৰকত পৰে। আৰু এইবাৰ আগবাঢ়িছোঁ কেইটামান মৃদু ক্ষাৰকলৈ। 5 নম্বৰ মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2। 6 নম্বৰ কেলছিয়াম হাইড্ৰক্সাইড CaOH2। 7 নম্বৰ বেৰিয়াম হাইড্ৰক্সাইড BaOH2। 8 নম্বৰ এমনিয়াম হাইড্ৰক্সাইড NH4OH। ইয়াৰ ভিতৰত মেগনেছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড আৰু বেৰিয়াম হাইড্ৰক্সাইড এইকেইটা সচৰাচৰ মৃদু ক্ষাৰক বুলি কোৱা হয়। তোমালোকে সহজকৈ মনত ৰাখিবলৈ এটা পদ্ধতি ব্যৱহাৰ কৰিবা, যে যিবিলাক হাইড্ৰক্সাইডত ব্ৰেকেটৰ ভিতৰত OH2 আছে, সেইকেইটা মৃদু হ'ব আৰু নাথাকাবিলাক তীব্ৰ হ'ব। 9 নম্বৰ আইৰণ হাইড্ৰক্সাইড FeOH2। 10 নম্বৰ জিংক হাইড্ৰক্সাইড ZnOH2। 11 নম্বৰ কপাৰ হাইড্ৰক্সাইড CuOH2। 12 নম্বৰ টিন হাইড্ৰক্সাইড SnOH2। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক যিকেইটা এচিড আৰু ক্ষাৰকৰ নাম দিলোঁ, মেক্সিমাম বিক্ৰিয়াত এইকেইটাৰ ভিতৰতে ব্যৱহাৰ হয়, গতিকে ইয়াতকৈ বেলেগ আৰু দেখা পোৱা নাযায়। তোমালোকে যদি এইকেইটা এচিড আৰু ক্ষাৰকৰ নাম ভালদৰে মনত ৰাখি থোৱা বা মুখস্থ কৰি থোৱা, তেতিয়াহ'লে তোমালোকৰ কাৰণে যিকোনো বিক্ৰিয়া কৰিবৰ কাৰণে উজু হ'ব বা সহজ হ'ব। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় অসম।